হাই গাইছ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো দেহাৰো ভালে। আৰু মই উঠা টাইম হ'ল, উঠিয়ে চাহ তাহ খালোঁ আৰু সকলোৱে মানে ঘৰৰ মানুহ চাহ খালে, যিহেতু ডাঙৰ বা যিহেতু আহি আছে, সি যোৱা নাই। আৰু মানে এতিয়া মই ভাত আজি মানে বনোৱা পাল নহয়, মই উঠি মানে ভাত একো বনোৱা নাই, নহ'লে ইমান সময় মই ভাত বনালোৱে হয়। যিহেতু ডাঙৰ বা যিহেতু আহি আছে, সিয়ে মানে ভাতৰ চৌ লাগি আছে। আৰু এইকেইদিন মানে সি অহাৰ পৰা মানে ভাতৰ চৌ মানে ৰেষ্ট পাইছোঁ আৰু ৰেষ্ট ল'ব পাইছোঁ মানে। আৰু কি বনাই আছে আৰু এতিয়া মই মানে মুচিম ঘৰ। আৰু যিহেতু আজি দেওবাৰ, দেহাও মানে স্কুল নাই, সেইটো কাৰণে অলপমান কামবিলাক লাহে ধীৰে কৰি আছোঁ। এনে নহ'লে ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ নোৱাৰোঁ, কাম যিহেতু থাকে বহুতখিনি। আৰু যিহেতু ডাঙৰ বা আহি আছে, ডাঙৰ বা নহা হয়তো আৰু বহুত কাম অকলে মানে কৰিবলগীয়া হয়। সেয়ে মানে এতিয়া কি হ'ল, ঘৰ চৰ যিহেতু মুচিমে আৰু দিনটো কি কৰোঁ নকৰোঁ দেখাই থাকিম আপোনালোকক। আৰু এতিয়া দেখাম মানে এটা মাছ, যিহেতু মামাহঁতৰ মানে ঘৰ মানে পুখুৰীৰ পৰা মানে মাছ যিহেতু মাৰিছিলে, তাৰ পৰা মানে মাছ দি খেলাইছে। যোৱাকালিও দিছিলে, আজিও দিছে। কি মাছ মই নাজানো, চিনি নাপাওঁ। আপোনালোকক দেখাম, আপোনালোকে চিনি পায় নেকি জনাব মাছটো কি মাছ। বাবা মানে বাহিৰত বাচি আছে। আৰু ভিডিঅ'টো মই ৰাতিপুৱাই মানে ষ্টাৰ্ট কৰি দিলোঁ, যিহেতু আজি ফ্ৰী আছোঁ, দেওবাৰ যিহেতু। নহ'লে থাকিয়ে যায়গৈ, কাম ইটো কৰি থাকোঁতে উঠাৰ পিছত আৰু কাম ওলাই থাকে। আৰু আপোনালোকে এটা কথা কয় যে আপোনালোকক সকলোৱে যাতে বহুত মৰম আশীৰ্বাদ কৰে দেহাক আৰু মোক, একদম মৰম নিদিয়াকৈ নাথাকিব। আপোনালোকৰ ওচৰত মানে এনেকৈ যাতে মৰম দি যায়, আপোনালোকক সাজু কৰিছোঁ। আৰু আগলৈ ভিডিঅ'সমূহ চাই গৈ থাকিব। আৰু কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব, যিহেতু হ'ব পাৰে ভুল ভ্ৰান্তি, ইমানো তেনেকৈ মানে কোৱা যিহেতু অভ্যাস নাই, কিবাটো ভুল হ'ব পাৰে, আপোনালোকে যে মাফ কৰি দিয়ে। আৰু ভিডিঅ'সমূহ আগলৈ চাই গৈ থাকিব। আৰু মই এতিয়া দেখাওঁ মাছটো চাবলৈ। আপোনালোকক দেখালোঁ, এইফালে বাবা মানে মাছ বাচি আছে আৰু ইফালে মানে পানী দিয়া টাইম হৈ আছে, দিব আৰু এঘণ্টা পিছত। 9টা বজাতে মানে পানী যিহেতু দিয়ে। আৰু এইফালে দেহা আছে আৰু বা ছোৱালী আৰু এই ওচৰৰে মানে বা এজনী। আৰু মানে সেই গাঁৱৰ পৰা মানে আমাৰ য'ত গাঁৱৰ ঘৰ, তাৰ পৰা মানে সেই বৌ ল'ৰা দুটা আহিছে। এইফালে মানে চৰাই এটা এনেই চাই আছে, এইফালে যিটো চৰাই আছে এইখিনিতে মানে গেপছ আছে আমাৰ ঘৰটোৰ ওচৰতে, মাটিখিনি তাতে মানে সেইখিনিতে খেলি আছে। আৰু মই এতিয়া গোবৰ চোবৰ গোটাকৈ মাটিখিনি অকণমান তিয়াই থৈছোঁ। সেইফালে বা এজনী, ইফালে এঘৰ মানুহ আছে, আপোনালোকক কৈছোৱে আগৰ ভিডিঅ'সমূহ। আৰে হাই কৰি দিয়া দেহা, কেইটা হাই কৰি দিয়া। আমাৰ টিকলি ডাঙৰ বা ছোৱালী মানে বহুত কথা কয়। এতিয়া মানে অন কেমেৰা কথা ক'ব দিলে সি ইমান নকয়, এনে কিন্তু অফ কেমেৰা বহুত কথা কৈ থাকে। আৰু অহাকালি সিনে যাবগৈ, আৰু ইহঁতে মানে নকৰে। এইটো হৈছে বৌ ল'ৰা আৰু এইটো হৈছে বৌ ল'ৰা। আমি মানে এনেই কেকুটা বুলি মাতোঁ, তাৰ নামটো এনে ভাৰ্গৱ। এইটো সেই পিছফালে সৌন্দৰ্য পথাৰ। আৰু আপোনালোকক মানে কি দেখাম আৰু, যিহেতু এতিয়া ঘৰ চৰ মুচিম, কাম আছে অলপ, সেইখিনি কৰি লৈ আপোনালোকক আকৌ লগ পাই আছোঁ। ভিডিঅ'সমূহ আগলৈ চাই গৈ থাকিব। এইফালে ধুব আনিলোঁ মই মাছখিনি, মানে বাবাই ক'লে যে মাছখিনি ধুই দে বুলি। এতিয়া মানে মাছখিনি ধুম। এতিয়া এই মাছ ধোৱা হৈ গ'ল, বেছি নহয় মানে 1 কেজি অকণমান ওচৰা-ওচৰি হ'ব আৰু 3 পোৱামান হ'ব, 1 কেজিও নহয়। এতিয়া ধুই কৰি দিলোঁ, ডাঙৰ বাই মানে বনাব। এইফালে গোহালি ঘৰত ল'ব আহিছোঁ মই গোবৰ। এয়া লৈছোঁ মই মাটি, এইফালে গোবৰ চোবৰ অনা হৈ গ'ল মোৰ। এতিয়া মুচিম ঘৰ। আৰু মানে কি, তাৰ আগতে মানে এতিয়া হাতখনীয়া লেতেৰা, হাতখন মানে ধুই ল'মগৈ এতিয়া পুখুৰীত। এইফালে আমাৰ হাঁহ চৰি আছে, আৰু এইফালে বৰ্তা এজন গৰু এৰাল দিব আহিছে, এইফালে এনেকৈ দিব মানে পুখুৰী পাৰে। আৰু কি হয় মানে, ঘৰটো মুচিমে, মুচাৰ আগতে মানে এই আগৰ ফালে মানে আমাৰ যিহেতু খিৰিকী দিব পৰা নাই ঘৰটো, বাবাই মানে চিলিঙি বৈছিলে, চিলিঙি লগাই লওঁ, যিহেতু বিহু আহি আছে। মানে আগতো মানে দিয়া আছিলে এইবিলাক হেৰি, মানে কিবা প্লাষ্টিকৰ কিবা জালনা নিচিনা মানে দিয়া হৈ আছিলে, বহুত মানে বতাহ চতাহ সোমাই। যিহেতু এতিয়া বতাহ চতাহ মৰা দিন, মানে বহুত মানে বতাহ সোমাব, সেইটো কাৰণে ভাবিছোঁ চিলিঙিখন লগাই দিমগৈ। তাকে মানে বাবা আৰু মই কৰোঁগৈ। চিলিঙিখন দেখাম কেনেকৈ বৈছে, মানে হেৰিকৈ বব নাজানে, ডিজাইনৰ মানে বাবা চিম্পুলকৈ বৈছে। আৰু যিহেতু অহা বছৰ মানে খিৰিকী যিহেতু লগোৱা হ'ব,
এবছৰ মানে যিটো অসুবিধা ধান চান কাটি মাৰি লৈ কৈ মানে লগাম বুলি ভাবিছোঁ আগফালৰ খিৰিকীকেইখন। সেয়া আৰু পইচা নহ'লে একোৱে নহয়, পইচা হ'লে সকলো কৰিব পাৰি। যিহেতু পইচা নাই, ধান কাটোতে পইচা হৈছে লাগিব, সেইটো কাৰণে এতিয়া পইচা মানে নোহোৱা হৈ আছে। ধান কাটিবৰ কাৰণে পইচা গোটাই থকা হৈছে, যিহেতু ইমান দাম লয় আৰু মানুহবিলাক ইয়াতে হাজিৰা বহুত লয়, বহুত দাম মানে আমাৰ ইয়াতে। এইফালে তাৰ বান্ধিব লাগিব চিলিঙিখন। এইফালে ডাঙৰ বাক মই দেখাই দিছোঁ পিছফালৰ পৰা, মানে সি ওলাব নিবিচাৰে। মনে মানে দেখাই দিছোঁ, মানে সি বেয়া পায় ওলাবলৈ, সেইটো কাৰণে ওলাব দিয়া নাই মোক। মই মানে অকণমান দেখাই দিছোঁ মনে। আৰু দেখিছেনে ইয়া মোৰ ৰুম মানে আঠুৱাটো ওলাই নাই, গোটেই চেনেলি বেনেনি হৈ আছে, মানে কাম কৰিব টাইম পোৱা নাই। এতিয়া এইখিনি বান্ধি কৰি লওঁ, মানে ইফালে মানে পৰা লগা আছে, ইফালে মানে লগাম এতিয়া চিলিঙি। দেখিছেনে দেহা বেগটো ক'ত থৈ গ'ল। অলপমান পঢ়িলে আৰু মই নাথাকিলে মানে সি ভালকৈ নপঢ়ে, মই লগত থাকিলেহে মানে পঢ়া অলপ ভালকৈ কৰে। সি এনে লগত যিহেতু মই নাই এতিয়া। আৰু এইফালেও মানে বহুতেই বস্তু মানে চেনেলি বেনেনি হৈ আছে। এইফালে দেহা জোতা, আৰু দিনটো কাম মানে আজি দেওবাৰ, মানে আজি ভাবিছিলোঁ ধুম বুলি, মানে সেইটো অহাকালি ধুই থৈ দিলোঁ, মোৰ কামখিনি ৰেহাই হৈ থাকিল। আজি মানে ইমান কাম নাই, ঘৰটো মুচিলে আৰু ইমান কাম চাম নাই। আৰু এইফালে আছে মোৰ মানি প্লাণ্টজোপা, ধুনীয়াকৈ বাচিছে আৰু মানে এইখনহে পাত আছেগৈ, এইফালে পঙাছে ইয়া। মানে কামৰ মাজতে ইটো মানে কৰি থকা যায়, এটা মানে ভালকৈ কৰিব পৰা নাযায় শান্তিকৈ। এতিয়া বোলে আনে আৰু বিলাহী, মানে মাছটোৰ লগত খাব বিলাহী, মানে যিটো কমকৈ আছে, আৰু মানে আধা কেজিমান আনিব খুজিছে। সেয়া আৰু ভেজালে মানে নুগুচা হৈছে আৰু। এইফালে হৈছে বাহিৰৰ পৰিৱেশ। মই এতিয়া মানে এৰুৱাই আছোঁ, মানে এই চিলিঙিখন মানে দিয়া আছিলে আগতে বহুত, মানে তোলা মানে এতিয়া যিহেতু তোলা উৰা ছিজন, মানে বহুত এই পিনে তোলা গছ মানে আছে। এইফালে সেমুলো, সেইকেইজোপা মানে এইকেইজোপা সেমুলো গছ আছে, তাতে মানে তোলা বহুত মানে আহি থাকে ৰুমত। কটাৰী কি মানে এইবিলাক কামত মই মানে বহুত স্মাৰ্ট দেই, অলপ চলপকৈ, মানে যিহেতু বহুত সৰুৰ পৰাই মানে এইবিলাক কাম যিহেতু বাবাৰ লগত মানে কৰিব লগা হৈছে, পৰিস্থিতি সাপেক্ষে মানে কৰিও ভাল লাগে আৰু কৰিব জানো অলপ চলপ মানে এইবিলাক। মই আকৌ বেছে বনাওঁ দেই, মানে কামি চামি চাচিব নাজানো। যেতিয়া মানে বাবাই মানে কামি চামি চাচি দিয়ে, মই বেছে মানে বব জানো অলপ চলপকৈ। আৰু একে মানে ঘৰ চৰ বনালেও মানে সটা চটা মানে গাঁত খনাৰ পৰা মানে সকলোখিনি কৰিবৰ কাৰণে চেষ্টা কৰোঁ, যিহেতু কোনো নাই ন নিজৰ ঘৰখনত মানে কৰিবলগীয়া মানুহ। আৰু বাবু মানে যিহেতু অকণমান এলাহ কৰে, আৰু সৰু হৈ আছিলে আগত, এতিয়াহে অলপমান ডাঙৰ হৈছে। যিহেতু আগত সৰু হৈ আছিলে, যেতিয়া মই ঘৰলৈ আহিছিলোঁ গুচি পিনে, তেতিয়া মানে সৰু হৈ আছিলে। তাক মই ক্লাছ 7ৰ পৰা আৰু পাইছোঁহি, ক্লাছ 7ৰ পৰা মানে এতিয়া হায়াৰ ছেকেণ্ডেৰী মানে পঢ়ালোগৈ, 7ৰ পৰা মানে পাই হায়াৰ ছেকেণ্ডেৰী পঢ়ালোগৈ। এতিয়াহে ডাঙৰ হৈছে, এতিয়া অলপ বুজি পোৱা হৈছে বাৰু, অলপ সকাহ পাইছোঁ। কিন্তু আগত যেতিয়া মই প্ৰথম ঘৰলৈ গুচি আহিছিলোঁ, তেতিয়া বহুত মানে কষ্ট হৈছিলে। বাবাৰ লগত মই চবফালে মানে কৰিবলগীয়া হৈছিলে। তেতিয়া মানে কৰি মানে ঠেকা পালেহে মানে শিকে বুলি কয় যে, ঠিক তেনেকৈ হৈছে মোৰো লগতো। ঠেকা পাই মানে সকলোখিনি মানে শিকিলোঁ, মানে শিকি উঠিলোঁ। আৰু এইবিলাক মানে এলুমিনিয়ামে বান্ধা হৈ আছিলে, এতিয়া মানে অকণমান এৰুৱাব মানে অসুবিধা হৈছে। এইখন চিলিঙি লগাম এতিয়া, বাঁহৰ চিলিঙি। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ফাইনেল লুকটো অলপ পিছত দেখাই আছোঁ। এতিয়া মই কামখিনি কৰি লওঁ জল্দি আপোনালোকে চাই থাকক। এয়া হৈ গ'ল আমাৰ ফাইনেল লুক, মানে এইফালে লগালোঁ ইয়াত চিলিঙি, বাঁহৰে হয়, মানে যিহেতু দুখীয়া মানুহ বাঁহৰে লগাই থৈছোঁ। এতিয়া অহা বছৰলৈ মানে ভাবিছোঁ লগাম বুলি। খিৰিকী চাওঁ কি কৰিব পাৰোঁ, লগালেতো আপোনালোকক সকলোখিনি দেখাই থাকিম ভিডিঅ' কৰি। আৰু মানে ইয়াতে পৰ্দা দুখনকৈ দিছোঁ, যিহেতু মানে 3 পাল্লাৰ খিৰিকী হয়, মানে ভাবিছোঁ মাজতে মানে আৰু বেলেগ এখন কালাৰ মানে আনি দিম বুলি ভাবিছোঁ বিহুলৈ। আৰু এয়া হৈছে ফাইনেল লুক, ইয়াক কেনেকুৱা লাগিছে জনাব। আৰু এইটো হৈছে বাবু ৰুম, মানে বাবু মানে ভাইটিৰ ৰুম। এইফালে তাৰ ৰুম, মানে এইফালে এনেকৈ এখন দিছোঁ, মানে যিহেতু সন্মুখত দুইটা থাকোঁ।
ধুনীয়াকৈ এইবিলাক মানে ওপৰত উঠি মই তাৰ চাৰ ধুনীয়াকৈ এইবিলাক বান্ধ দিলোঁ ইয়াত ধুনীয়াকৈ তাৰ চাৰ বান্ধ দিলোঁ মানে এইফালেও একে কালাৰে শিকি মানে এই পৰ্দা দিছোঁ এইফালে ভাবি তাকো মানে এইফালেও এখন ব্লেক কালাৰ মানে আনিম বুলি ভাবিছোঁ তাৰ আৰু মোৰ একে মানে আনিলে দুখন আনিব লাগিব ইয়াত এখন দিব লাগিব আৰু মোৰ ৰুমত এখন হৈছে ফাইনেল লুক এতিয়া মানে ৰুমটো অকণমান অন্ধকাৰ লাগিছে ভাল লাগিছে মানে এনে মানে আগত যিহেতু সেউজীয়া মানে সেই জালনাকেইখন দিয়া হৈ আছিলে প্লাষ্টিকৰ সেইখন থাকোঁতে মানে বহুত ধূলি চুলি সোমাই আৰু ৰুমটো মানে পোহৰ হৈ থাকে এতিয়া মানে লাইট চাইট দিলেও মানে ভাল লাগিব ৰাতি এতিয়া দিম মই লাইটটো অলপমান দি চাওঁ এয়া হৈছে লাইট পোহৰ এয়া লাইট বগা লাইট লগাই দিছোঁ মানে চব ৰুমতে মানে গোটেইকেইটা ৰুমতে মানে বগা লাইটে দিছোঁ আৰু লগাব আছে যিহেতু পাকঘৰ ৰুমটো যিহেতু সম্পূৰ্ণ মানে হোৱা নাই বনাব বাকী আছে মানে বহুত বেয়া হৈ আছে পাকঘৰটো হ'লে মানে তাতো মানে বগা লাইট দি দিম আনি জমা কৰি থৈছোঁ লগাবহে পৰা নাই বাবুৱে মানে সকলোখিনি লগাই দিয়ে সি যে লাইনৰ কাম জানে মানে লাইনৰ পইচাটো মানে বাচি যায় আৰু আমাৰ লাইনমেনৰ পইচাটো মানে সিয়ে সকলোখিনি লগায় আৰু এতিয়া কি হ'ল মানে মই এতিয়া ঘৰ চৰ মুচোগৈ মুচিকৈ আপোনালোকক লগ পাই আছোঁ ভাত খোৱাৰ সময়ত বাই মানে মাছ চাছ ৰান্ধি হ'লেই চাগে মই গম পোৱা নাই এইফালে যদি বাবু আমাৰ কাম কৰি থাকিলোঁ সেই আৰু ভাত খোৱাৰ সময়ত দেখাম মানে কি বনাইছে মাছৰ লগত মই গম পোৱা নাই কিহৰ লগত বনাইছে ঘৰত মানে পুৰা হাল্লা হৈ আছে সেয়া মই ঘৰ চৰ মুচিলোঁ ঘৰ চৰ মুচাখিনি নেদেখাওঁ আৰু আপোনালোকক মুচি পিনে লগ পাই আছোঁ একে ভাত খোৱাৰ সময়ত লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব ফাইনেলি মানে গা চা ধুই আজৰি হ'লোঁ গোটেইখিনি কাম চাম কৰি মানে সকলোৱে ভাত চাত খালে এতিয়া মই খাম ভাত মাছ আৰু বিলাহী দালি বনাইছিলে ডাঙৰ বাই আৰু বহুত কৰিবলগীয়া কাম আছে মানে দিনটো এতিয়া হৈছে দিনটো যোৱাই নাই এতিয়া 11টামান বাজিছে চাগে ভাত তাখিনি খাই লৈ বহুত কাম আছে আৰু দেখা নাথাকোঁ আপোনালোকৰ ভিডিঅ'টো নহ'লে বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে সকলোৱে মৰম চেনেহ দিব আৰু দেখাবলগীয়া এইখিনি আছিল আৰু দেখাই নাথাকোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আজিলৈ বাই বাই